ভৰতৰাজ। নমস্কাৰ। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু আসাম টক্সৰ সহযোগত কোলগেট ৰুমালৰ এই বিশেষ অনুষ্ঠানলৈ মই ঋতুস্মিন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটোত আমাক সহায় কৰিছে লিভ কিউৰ ফোৰ্ট DS ছুগাৰ ফ্ৰী টনিক, লগতে সহযোগ কৰিছে জ্যোতিষ সম্ৰাট ভৰতৰাজ আৰু মেঘালয়ৰ USTMA। বাইহাটাৰ পৰা এটি কণমানি আহিছে। সৰুতেই পিতৃক হেৰুৱাইছিলে সেই কণমানিটোৱে। মাকে খুব কষ্ট কৰি তুলি তালি আজি এইখিনি পোৱাইছেহি। কুলদীপ ডেকা সৰুতেই পিতৃহাৰা হৈছিল, আজি মাক লগত আছে। কান্দিছ কিয়? কান্দিছা কিয় তুমি? দেউতালৈ মনত পৰিছে। তুমি এটা ধুনীয়া গান গাই দিয়াচোন। তোমাৰ দেউতাই ওপৰৰ পৰা চাই আছে। এটা ধুনীয়া গান ধুনীয়াকৈ গাই দিয়া, তোমাৰ দেউতাই খুব ভাল পাব। আৰু কুলদীপে অডিশ্যন ৰাউণ্ডত দেউতাটো খুব ধুনীয়াকৈ গাইছিলে আৰু সেই মুহূৰ্ততো বিমানদা আছিলে, দেউতাকৰ কথা কৈছিলে। আজি কেনেকুৱা গালে বিমানদা? বৰ ধুনীয়া। কুলদীপ, কোন ক্লাছত পঢ়িছা তুমি? স্যার মই ক্লাস 6ত পঢ়ি আছো। 6ত? বঢ়িয়া। তোমাৰ তালটো বৰ ধুনীয়া, তুমি গানবোৰ ভালকৈ শুনা, খুব শুনা চাগে।
যিবোৰ ফিলাৰটো বৰ ধুনীয়াকৈ গাইছা ফিলাৰৰ পাছত ডাঙৰ হ'লে মাতটো আৰু ভাল হ'বগৈ তাল চাল ভাল তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি দিওঁ ছাৰ থেংক ইউ নিৰ্মাল বা খুব ধুনীয়া গাইছা কুলদীপ ইমান ধুনীয়াকৈ দুলি দুলি গাইছে তালটো একদম গাত লৈ লৈ বৰ ধুনীয়া হৈছে আৰু তুমি নাকান্দিবা তুমি তোমাৰ মা আছে তোমাৰ মায়ে ইমান মৰম কৰি তোমাক গান গাবলৈ এনেকৈ লৈ আহিছে ইমান ধুনীয়া এটা অনুষ্ঠানত ন ধুনীয়াকৈ গান চান গাই থাকিবা পঢ়া শুনা কৰি থাকিবা এদিন ডাঙৰ মানুহ হ'ব লাগিব দেই আমি তেতিয়া কুলদীপক লৈ বিৰাট আমি ক'ম আমি যে কুলদীপক সৰুতে পাইছিলোঁ তেনেকৈ আমি ক'ব পাৰিব লাগিব হয়নে ঠিক আছে মই ডাঙৰ হ'লে জুবিনদাৰ নিচিনা একদম হ'বই লাগিব হ'বই লাগিব এজন বিশেষ প্ৰতিযোগী আছে নগাঁৱৰ দিগন্ত নাথ খুব ধুনীয়া গায় আৰু জুবিনদা আমাৰ এই ৰুমত সোমাই প্ৰথমে তোমাৰ কথাই সুধিছে মই নাছিলোঁ বাৰু আজি আহিছোঁ আৰু মাজে মাজে আহিম সদায় থাকিব নোৱাৰিম উপায় নাই আৰু মই আকৌ চিনেমাত ইমান লাগি আছোঁ বুলি কি গাবি দাদা হা জোনাকে কানে কানে গ'লে আচ্ছা ভেৰি গুড জোনাকে কানে কানে আহি ক'লে নিবিদে অবুজ ভাষাৰে তুমি মোৰ মাথো মোৰ তুমি মোৰ মাথো মোৰ নীৰৱে জ্বলি থকা তৰাবোৰে বাৰে বাৰে ক'ব খোজে তুমি মোৰ মাথো মোৰ তুমি মোৰ মাথো মোৰ ফুলৰ পাহে পাহে মেঘনাৰে আৰে তুমি আছা প্ৰীতি হৈ মোৰ বাবে নীৰৱে ফুলৰ পাহে পাহে মেঘনাৰে আৰে তুমি আছা প্ৰীতি হৈ মোৰ বাবে নীৰৱে প্ৰীতি জুৰি আছা তুমি বিয়পি বুকু জুৰি আছে মাথো মোৰ দুখ নোপোৱা জোনাকে কানে কানে আহি ক'লে নিবিড় অবুজ ভাষাৰে তুমি মোৰ মাথো মোৰ তুমি মোৰ মাথো মোৰ বিমান দা আমাৰতো শুনি খুব ভাল লাগিলে মোৰো খুব ভাল লাগিলে দিগন্ত নগাঁৱত ক'ত ঘৰ তোমাৰ কোন জেগাত টাউনত নে নহয় মোৰ ঘৰ লংকা মই পঢ়ি আছোঁ নগাঁৱত অঁ হয় নেকি কোন ক্লাছত বেটা ক্লাছ 4 অতি সুন্দৰ হৈছে জুবিনদাৰ গান আৰু গাবা তুমি
দেই খুব ভাল হ'ব তোমাৰ উজ্জ্বল ভৱিষ্যত হা খুব ধুনীয়া দিগন্ত বৰ ধুনীয়া গাইছা তুমি জুবিন দাতকৈও ভাল গাইছা গম পাইছা নাই হয় হয় নহয় জুবিন দাই ক'ব এতিয়া জুবিন দাতকৈও ভাল গাইছা নাই বহুত ধুনীয়া গাইছা ষ্টেজত লাষ্ট ক'ত গাইছিলা মোৰ লগত হেৰিত কহালী গাঁও কহালী গাঁৱত বিহু ফাংচনত ন হয় ভাল ধুনীয়া লাগিছে বঢ়িয়া লাগিছে অলপ ডাঙৰ হৈছে ভাল লাগিছে দেখি কেইটামান কাজ মানে বৰ নিজৰ ধৰণেৰে দিছে ভাল ধুনীয়া লাগিছে। ভাল লাগিছে ভেৰি গুড যিহেতু আমাৰ মাজত জুবিন গাৰ্গ আছে আমি তেখেতৰ বহুত সময় নষ্ট নকৰোঁ জুবিন দা অকণমান যদি আপুনি মঞ্চলৈ আহে সকলোকে মৰম জনাইছোঁ প্ৰথম কথা ৰুমাল শব্দটো এইটো সদায় সৰু ল'ৰা ছোৱালীৰ লগত ৰিলেটেড সৰুৰ পৰা আজিকালি ৰুমাল নলয় কোনো টিচু পেপাৰ লয় কিবা লয় বা ৰুমাল নিদিয়েও কোনো কাকো সৰুতে আমি দেখিছিলোঁ আমি ৰুমাল দিয়ে আৰু মোক এজনী ছোৱালীয়ে ৰুমাল দিছিলে সৰুতে সেইটো কাহিনীয়ে গোটেই ৰুমাল গানটো চ' আৰু সেইকাৰণে নামটো ৰুমাল দিলোঁ আৰু ৰুমালখন যেনেকৈ ধুনীয়া তোমালোক ধুনীয়া হোৱা কথাটো সেইটো আৰু কেইবাটাও গান শুনিলোঁ সকলোৱে ভালকৈ গোৱা মই মাজে মাজে আহি থাকিম মই সদায় আহিব নোৱাৰিম বাৰু মোৰ এগাল মোৰ কাম চলি আছে বিশেষকৈ চিনেমাত লাগি আছোঁ চ' আৰু যোনে যিমান পাৰে ধুনীয়াকৈ আৰু আমি চবেই গাইড কৰিম একো নাই ভাল ভাল মানুহ আছে চব আছে আমি আছোঁ কি আহিব খুজিছে নেকি অঁ অ'কে কি নাম ভৱজিৎ দাস থেংক ইউ হয় আজি বেলেগ গাব লাগিব মই কৈ দিম তুমি বহা মই যোৱা মই কৈ দিম ঠিক আছে মই গাম তুমি বহাকৈ যোৱা মই গাম তুমি বহাকৈ যোৱা মই গাম আৰু এটা কথা কওঁ মই এনেকুৱা চিলড্ৰেনৰ লগত মই বহুত বছৰ জড়িত ইটছ লাইক সকলোৱে জানে গুৱাহাটীত ডেষ্টিনেশ্যন বুলি এখন আছে ইনষ্টিটিউট য'ত এনেকুৱা বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীক তেওঁলোকক ট্ৰেইনিং দিয়া হয় মই তাৰপৰা 4 বছৰ মই প্ৰেচিডেণ্ট হৈ আছিলোঁ তাৰপিছত মই সময় দিব নোৱাৰাৰ কাৰণে মই ৰিজাইন কৰি দিলোঁ এতিয়াও জড়িত আৰু এনেকুৱা কামত সদায় জড়িত থাকিম চ' আৰু যিসকলে সহায় কৰিছে গোটেই অনুষ্ঠানটোত তেওঁলোকক ধন্যবাদ জনাইছোঁ কলগেট আৰু কোন আছে লিভ কিয়ৰ কি আছে 4DS 4DS এইটো 4G টাইপ নহয়তো খালি শব্দবিলাক ক'ৰবাত অকণমান বুজি পোৱাত গণ্ডগোল হৈছে সেইটো যদি তুমি কৰা